হকপেট দ্য ট্ৰুথ ইউটিউব চেনেল যোগেদি সমগ্ৰ অসমবাসীকে নমস্কাৰ জনালোঁ। মই আজি আপোনালোকৰ আগত তথ্য সহকাৰে কিছু কথা দাঙিব ধৰিছোঁ যে আমাৰ কাৰ্বি আংলং তথা পশ্চিম কাৰ্বি আংলঙত যিটো অৰ্থ সংকট চলি আছে সেইটোৰ সময়ত ইয়াত কি আৰু চলি আছে সেইটো আপোনালোকক জনাব বিচাৰিছোঁ যে কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ CEM তুলিৰাম ৰংহাংদেৱে মাজে মাজে কয় যে আমাৰ কাৰ্বি আংলঙত আমি ৰেভিনিউ কালেকশ্যনৰ ক্ষেত্ৰত গুৰুত্ব সহকাৰে লৈছোঁ আৰু আমি কালেকশ্যন কৰিছোঁ বুলি তেখেতে কয়, কিন্তু সেইটো সকলো মিছা বুলি মই নকওঁ। কিন্তু তাৰ মাজেৰে মই এটা কথা আপোনালোকক দেখুৱাব বিচাৰিছোঁ যে মই যোৱা 13/05/2024 তাৰিখে মই চিফ কনজাৰ্ভেটৰ অফ ফৰেষ্ট অফিচত মই RTI কৰিছিলোঁ আৰু সেইখিনিতে মই বিচাৰিছিলোঁ যে ইয়াত চেনমহল কেইটা আছে কাৰ্বি আংলং আৰু ৱেষ্ট কাৰ্বি আংলং, আৰু ষ্টোন কোৱাৰিজ কেইটা আছে, কোৱাৰ্চ কোৱাৰিজ কেইটা আছে, আৰু ইয়াৰ মাজত কয়লা কোৱাৰিজ কেইটা আছে বুলি মই সুধিছিলোঁ আৰু ক'ত আছে সেইটো মই সুধিছিলোঁ। তাৰ মাজতে 2 নম্বৰ মোৰ প্ৰশ্ন আছিলে যে যোৱা 3টা বছৰ ধৰি সকলোবোৰ যিটো ওপৰত লিখিত সমূহ এই সমূহৰ ওপৰত কিমান আপোনালোকে ৰেভিনিউ কালেকশ্যন হৈছে বুলি মই সেইটো সুধিছিলোঁ। তে সেইটো মৰ্মে মোক এই RTIটো ট্ৰান্সফাৰ কৰি DFO ইষ্ট ডিভিজন আৰু ৱেষ্ট ডিভিজনৰ পৰা যিটো উত্তৰ মোক দিলে সেইটো হৈছে আপোনাৰ ইষ্ট ডিভিজনেল ফৰেষ্ট অফিচৰ পৰা মোক দিয়া হৈছে উত্তৰ, আৰু এইখন হৈছে আমাৰ ৱেষ্ট ডিভিজন তথা ৱেষ্ট ডিভিজনৰ ডিভিজনেল ফৰেষ্ট অফিচাৰৰ পৰা মই এইটো উত্তৰটো পাইছোঁ। এইখিনিতে বালি আৰু পাথৰ, তাৰপিছতে বগা পাথৰ, এই সকলোবোৰ কিমান তেখেতসকলে ৰেভিনিউ পাইছে সেইবোৰ ইয়াত উল্লেখ কৰা আছে আৰু ইষ্ট ডিভিজন ৱেষ্ট ডিভিজন দুটা জেগাত উল্লেখ কৰা আছে। কিন্তু তাৰ মাজত যিটো কয়লা মই বিচাৰিছোঁ এই কয়লাটো ইয়াত কোনো উল্লেখ কৰা নাই। তাৰমানে সিহঁতে মোক লিখিত হিতে দিছে যে এইখিনিত আমাৰ তাত কয়লা নাই, আমাৰ ডিভিজনত নাই বুলি তেখেতসকলে কৈছে। যদি নাই তাত ৰেভিনিউ কালেকশ্যনৰ কথাই নাহে, তেতিয়া ইতিমধ্যে মোক মানে ইনফৰ্মেশ্যন দিয়াৰ মতে মই কয়লাজান এৰিয়াত মই গৈ আহিলোঁ 27 ছেপ্টেম্বৰ 2024 দিনা মই গৈ আহিলোঁ। কিন্তু সেইখিনিত কয়লাজান এৰিয়াৰ অঞ্চলৰ ৰাস্তাৰ দাঁতিতেই, ৰাস্তাৰ কাষতে পাহাৰৰ নিচিনা জমা কৰি থোৱা কয়লা তাত মই দেখি পাইছোঁ। আৰু সেইখিনিত কুঁৱৰী আছে, কয়লাজান এৰিয়াত কেইটামান কুঁৱৰী আছে, তাৰ মাজত ৰাস্তা কাষত জমা কৰি থোৱা এইটো আছে। গতিকে সেইখিনিৰ পৰা আমি জানিব পাৰোঁ যে ইয়াত কয়লা চিণ্ডিকেট হৈ আছে আৰু এইটোত ইলিগেলি কয়লাখন লৈ আছে। তাৰমানে ইয়াৰ কোনো মাইন্স এণ্ড মিনাৰেল পৰা আৰু DFO অফিচৰ পৰা ইয়াত কোনো পাৰ্মিশ্যন নাই। পাৰ্মিশ্যন নোহোৱাকৈ তেখেতসকলে বিনা যিটো ৰেভিনিউ নিদিয়াতকৈ সেইবোৰ ছাপ্লাই চলি আছে কয়লা। সেইকাৰণে মই সেইটোৱে ক'ব বিচাৰিছোঁ যে কাৰ্বি আংলঙত কয়লা চিণ্ডিকেট চলি আছে। গতিকে এইখিনিত মই বিশেষকৈ আমাৰ অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা দেৱক মোৰ ফালৰ পৰা বিনম্ৰ অনুৰোধ কৰিব বিচাৰিছোঁ যে যিহেতু ইলিগেলি চলি থকা কয়লাবোৰ বন্ধ হ'ব লাগে আৰু সেইখিনিত যিকেইজন নেকি কৰিছে সেইকেইটাৰ ওপৰত আইনৰ নিয়মৰ ভিতৰত সেইটোত তেখেতবিলাককো মানে ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি মই ক'ব বিচাৰিছোঁ। আৰু কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ CEM তুলিৰাম ৰংহাং দেৱকো মই ক'ব বিচাৰিছোঁ যে সেইখিনিত আপুনি যদি সঁচাকৈ গুৰুত্ব সহকাৰে লৈছে ৰেভিনিউ কালেকশ্যনৰ ক্ষেত্ৰত, তেনেহ'লে আপুনি এই নিউজটো দেখাৰ লগে লগে আপুনি সেইখিনিত এৰিয়া লাগিলে আপুনি তাতেই পৰিদৰ্শন কৰক আৰু এইখিনিত বন্ধ হ'ব লাগে, সেইটো ল'বলৈ দিয়া হ'ব নালাগে বুলি মই ক'ব বিচাৰিছোঁ। গতিকে কাৰ্বি আংলং যাতে নেকি কয়লা যিটো এইখিনিত মাফিয়া সেইটো চলি আছে সেইটো যাতে নেকি হ'ব নালাগে, যিটো ইলিগেলি চলি থকা সেইটো বন্ধ হ'ব লাগে বুলি মই ক'ব বিচাৰিছোঁ। গতিকে আজি মই সেইখিনিত যিবোৰ কৈ গৈছোঁ মোৰ নিজৰ স্বাৰ্থত বুলি নহয়, কাৰ্বি আংলঙৰ স্বাৰ্থত কাৰণে মই কৈছোঁ যে যাতে নেকি ৰেভিনিউ হ'লে ইয়াত উন্নয়ন ক্ষেত্ৰত আৰু আগবাঢ়িব পাৰিব, ডেভেলপমেণ্ট কাম ধৰিব পাৰিব আৰু চাকৰি ক্ষেত্ৰতো মই ভাবোঁ কেইটামান পোষ্টো আকৌ আমি ধৰিব পাৰিব বুলি মই আশা ৰাখিছোঁ। গতিকে এইখিনিত
এইখিনিত যদি জ্ঞাত নহয় DFO বিলাকে ডিভিজনেল ফৰেষ্ট অফিচাৰসকলে যদি জ্ঞাত নহয় ইষ্ট ডিভিজন আৰু ৱেষ্ট ডিভিজন তেনেহ'লে তাত কেনেকৈ চলি আছে মই আপোনালোককে আজি সুধিছোঁ এই ইউটিউব চেনেল যোগেদি আপোনালোকৰ তাত যদি এইটো কোনো তথ্য নাই আপোনালোকক মই জেগা দিছোঁ কয়লাজান জেগা মই দেখুৱাই দিছোঁ আপোনালোকে গৈ পৰিদৰ্শন কৰি তাত বন্ধ হ'ব লাগে নহ'লে আমি ভাবিবলৈ বাধ্য হ'ম যে DFO দুটা অফিচত ইষ্ট ডিভিজন ৱেষ্ট ডিভিজন DFO যিটো এৰিয়া পৰে আৰু তাত যিটো ৰেঞ্জ পৰে এই ৰেঞ্জাৰ আৰু যিটো এৰিয়া DFO পৰে সেই DFO সকলে আৰু ৰেঞ্জাৰসকলে ইয়াত জড়িত আছে বুলি আমি ক'বলৈ বাধ্য হ'ম আৰু আমি ভাবিবলৈ আমি বাধ্য হ'ম গতিকে সেইখিনিত পুনৰ শেষত মই অসমৰ যিটো মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা দেৱক মই আকৌ অনুৰোধ কৰিছোঁ যাতে নেকি এই অনিয়ম হোৱা কয়লা চিণ্ডিকেটো বন্ধ হ'ব লাগে মই আপোনালোকক এই যোগেদি মই আপোনালোকক এইটোৱে দেখুৱাব বিচাৰিছোঁ যে ভিডিঅ' আছে আপোনালোকে ভিডিঅ'টো চাই ল'ব কয়লা পাহাৰৰ নিচিনা তাত জমা কৰি থোৱা আছে আপোনালোকে ভিডিঅ'টো চাই লওক গতিকে সেইটোৱে মই আপোনালোকক আজি জনালোঁ আপোনালোকে চাওক এই কয়লা খনি বিনা অনুমতিত আমাৰ মিনাৰেল ওচৰৰ পৰা কোনো পাৰ্মিশ্যন নোহোৱাকৈ এইকেইটা কয়লা খনি ওলাইছে কিন্তু আমাৰ কাৰ্বি আংলঙৰ CM ডক্টৰ তুলৰাম ৰংহাং দেৱে কয় যে ৰাজ্যৰ ক্ষেত্ৰত অৰ্থাৎ কৰ ক্ষেত্ৰত তেখেতে বহুত গুৰুত্ব দিয়া বুলি কৈছে আজি 27 তাৰিখ ছেপ্টেম্বৰ মাহত 2024 চনত মই এইখিনিত আহিছোঁ আপোনালোকে চাওক এই কয়লা খনি গতিকে সেইখিনিতে এটা প্ৰমাণ যে এই কয়লা চিণ্ডিকেট কাৰ্বি আংলঙত চলি আছে বুলি এইখিনিতে প্ৰমাণ আপোনালোকক দেখুৱাই দিছোঁ আজি স্পটত আহি আপোনালোকক দেখুৱাই দিছোঁ গতিকে সেইটো সোনকালে এইখিনিত পদক্ষেপ ল'ব লাগে এইটো বন্ধ হ'ব লাগে